কমসে কম এটাতো কাস্টমাৰ আহিব লাগে কাস্টমাৰৰ ছায়াও নাই 3 দিন হ'ল বহনীয়ে হোৱা নাই মোৰ মালিকে এইবাৰ মোক কি কৰিব দাদা কিবা লাগিছিল দিও আছিল আছে দাদা কিনে ধৰণৰ দিও লাগিব একদম বঢ়িয়া কৰি আছে আপুনি যদি স্প্ৰে কৰে নহয় ছোৱালী আপোনাৰ চিন্তি কৰিব আজি দুৰ্গা পূজাৰ সময়ত নহয় না নহয় আৰু গন্ধ আছে দিও অতি টেনচন নাই দাদা এইটো চাও এইটো একবাৰ ট্ৰাই কৰি চাম দাদা একদম বহুত ভেৰাইটি বস্তু আছে মোৰ তাত ঠিক আছে না দাদা দেখাইছো আপুনি টেনচন নল'ব দাদা ঠিক আছে দাদা ঠিক আছে বাৰু ঠিক আছে ট্ৰাই কৰক দাদা আপোনাৰ কোনটো পছন্দ হৈছে এই পাঁচটা দাদা ঠিক আছে বাৰু আপুনি টেনচন নল'ব মই আপোনাক কেলকুলেট কৰি পেলাই ভৰাই দি আছো এইটো আপোনাৰ এই পাঁচটা ভৰাই দিছো আপোনাক এইটো দি আছো আপুনি টেনচন নল'ব এইটো হ'ল দাদা আপোনাৰ পেকিং আৰু লগতে কিমান হ'ল মোৰ দাদা মোক কেলকুলেট কৰি আছো আপোনাৰ এতিয়া হৈছে 770 টকা আচ্ছা মোৰতো 2000 টকীয়া নটহে আছে 2000 টকীয়া নট আছে হ'ব জানো ৰ'ব দাদা 2000 ৰ পৰা মাইনাছ 770 টকা হলে আপোনাৰ ডিসকাউন্ট দি 1230 টকা আপুনি 1230 টকা 1230 টকা মই তোমাক 2000 টকা দিলে মই 1230 টকা পাব আপুনি তুমি মোক 1230 টকাটো দিয়া না ঠিক আছে দাদা দি আছো এয়া হল আপোনাৰ 1000 তাৰপিছত 1200 এটা আপোনাৰ 1230 টকা ঠিক আছে আইছা ঠিক আছে দাদা বঢ়িয়া দাদা বৰ ভাল আছে আজি গোটাই মানে দিনটোৰ বহনি পুৰা যিমান যি আছিল ভালে পূজা যাব 2000 পইচা দিল কিমান টাইম মোক দাউলাচোন মালিকক কি বুলি জবাব দিম দুটি নিলা পইচাও নিলা পানীও কিনিও নিলা ইমান কি কৰো মই এনেকে নহব কি দাউৰি গেলা तुम्हें पूजाक दिम तुम्हें आर्थिक दिम और तुम्हें मरमर श्रद्धा आज श्रद्धा खुश हो যাব
সহকাৰে বাট চালোঁ আমাৰ আহিবলগীয়া ভিডিঅ' আকৌ আহিব আজিলৈ থেংক ইউ ধন্যবাদ জয় দুৰ্গা মা কি